YouTube channel JR Official Dance Group. Hello dosto. আজি মই যাম শিলং আৰু এতিয়া 4টা বাজে মই এতিয়া গাধুম তাৰ পাছত ইয়াৰ পৰা ওলিম ভবানীপুৰৰ পৰা ডাইৰেক্ট যাম শিলং আৰু তাতে মোক লগি ৰখি আছে বাইদেউ আৰু তানিয়া তো মই ইয়াৰ পৰা ভবানীপুৰ যাম চাই থাকক মোৰ YouTube channel JR Official Dance Group. এবাৰ মই ৰেডি ইয়া কাপোৰ পিন্ধি লৈছো আৰু মই এতিয়া যাম ভবানীপুৰ তো আহক মোৰ লগত সকলে শিলং যাও এই সব মই এনেকৈ গৈ আছো আৰু ৰাতি বহুত হৈছে 4:30 বাজে আৰু মই সব যাই আছো আৰু পাছফালে কিমান আন্ধাৰে হৈ আছে পুৰা একো দেখিবলৈ টান হৈ গৈছে এই সব গাছ চাছগিলা একো ধৰিবই নোৱাৰি আৰু মই এনেকৈ গৈ আছো আৰু মোৰ পাছফালে এনেকুৱা আকাশ চাবলৈ বৰ ধুনীয়া লাগিছে মোক লগি ৰখি আছে তানিয়া আৰু তাহাৰ লগত তাৰে পৰা যাম শিলং মই ব্ৰিজ পাইছোঁ আহি এখন ব্ৰিজ হয় ভবানীপুৰৰ মই পালোঁৱে ভবানীপুৰ আৰু এনেকৈ মই গৈ আছোঁ চাইকেলেদি বহুত পুৱাই উঠিছোঁ আজি তো গৈ আছোঁ চাই থাকক আৰু এখন ভবানীপুৰ এনেকৈ চব দোকানবিলাক আছে খোলা নাই মই 5টা বজাৰ আগতে আহি পালোঁ 4:40 আহি ভবানীপুৰ পাইছোঁ এনেকুৱা গাড়ী যাই আছে তো ये बात है मैं मेरा KTM लेके निकल पड़ा हूँ तो आकर हम ये বন্ধ কৰা আছে মই এতিয়া লক কৰিব লাগিব ইফালে এইটো গাড়ী ৰখা আছে তাতে আৰু মোৰ KTM খান ইয়াতে ৱৰ্কিং কৰি আছে ইফালে খুলি দিছে এতিয়া আমি আমাৰ ভবানীপুৰ চকৰ পৰা এনেকৈ ৰাস্তাত হাৱাই ৰাস্তাত উঠলোঁ আৰু এতিয়া আমি শিলঙলৈ যাম তো আমাৰ যাৱা আৰম্ভ হ'ল আপোনালোকে চাই আছে মোৰ YouTube চেনেল JR Official Dance Group পাৰিলে সকলোৱে সাবস্ক্ৰাইব শ্বেয়াৰ কমেণ্ট লাইক কৰিব আমি এতিয়া তেল ভৰাই ল'ম গাড়ীত তেল ভৰাই আছে আমাৰ তেল ভৰা শেষ হ'ল আৰু এতিয়া আমি আকৌ গাড়ী লৈ গৈ আছোঁ কোৱা শৰাইঘাটত আছোঁ আমি আৰু আহি গুৱাহাটী পালোঁ আমি যোৰাবাটত আছোঁ চাহ খাব নামি আছোঁ গাড়ীৰ পৰা লিপষ্টিক দিয়ে বোলে মই নামি লওঁ আমি এইখন গাড়ী লৈ এইখন কাৰ লৈ আহিছোঁ আৰু এনেকুৱা চহৰ খুব ভাল লাগিছে আমি গোটেইখিনি পাহাৰ এলেকা তো আমি অলপ পাছতে শিলঙৰ ৰাস্তা পাম ইয়াত পৰঠা বনাই আছে ভাল লাগছে এখন সৰু ৰাস্তাৰ কাষত আমি পুৰি খাম এতিয়া পুৱাৰ খাৱা আৰু কি কৰিম ইফালে চবে আছে ইফালৰ পৰা সেই হৈছে খোলা হৈছে ইফালৰ পৰা যোৰাবাটত আছোঁ আমি যোৰাবাটৰ পৰা আমি শিলঙলৈ যাম শিলঙৰে monalisa বহুত এনজয় হ'ব আজি চাই থাকক এতিয়া আমি যোৰাবাটত আছোঁ যোৰাবাটৰ পৰা এতিয়া আমি যাম শিলং এতিয়া পৰঠা খাম
এই পৰঠা বইলো আৰু খাবা জ্বালা নিমখ ডিমা ঘুগনি দিছে পৰঠা এইটো পৰঠা ঠাণ্ডা ঠাণ্ডা লাগছে খালি তোৰ আকৌ হাইয়ে থাকে হয় না Hi guys, এতিয়া আমি পৰঠা খাই আছো পৰঠা খাই আছো আৰু जमाने को पीछे कहीं छोड़ दे थोड़ा सा जाग रहना कंद के পানীটো চাহ চাব লাগে ৰখানে দে কাজটো খুলি দিয়কচোন বহুত ভাল লাগিছে এইখিনি জেগা কিন্তু ইয়াতে নামিবলৈ নিদিয়ে সেইকাৰণে আমি ইয়াতে ৰখিব নোৱাৰিলোঁ ইয়াৰে ওপৰেদি গৈ আছোঁ ব্ৰিজ তো অভাৰ ব্ৰিজ ইমান ডাঙৰ নহয় কিন্তু বহুত ভাল লাগিছে জেগাখিনি চাই আপোনালোকেও যদি কেতিয়াবা আহে এইটোৰ মাজেদিয়ে যাব লাগিব শ্বিলঙত তো আমি এনেকৈ পাৰ হৈ আহিলোঁ তো অভাৰ ব্ৰিজ যাই আছোঁ আমি শ্বিলঙৰ ফালে কৈছে তক্তা এয়া হয় না ঠিকে আছে ইয়াৰে পৰা যাই আছে চব আমি শ্বিলং ভিউ পিকত আছো ইথেন একদম ইয়াৰে পৰা অল শ্বিলং দেখাব পাৰিব ইয়াৰ পৰা গোটেই শ্বিলংখন চাব পাৰিব মোকো উঠাইছে চাগে জাহাংগীৰে বহুত মজা পাইছে নেদেখা ঠাই দেখিছে আমিও দেখা নাই বাৰু তথাপিও জাহাংগীৰে বহুত ভাল পাইছে এয়া তোলা এইটো পিছপিনৰ পৰা কিবা আঁকিছে বুলি ভাবিছিলোঁ কিন্তু নাই অহা বাৰু শিলকেইটা কাটি থৈ দিছে বাৰু চাওক না গাইস বহুত ঠাণ্ডা পৰি আছে বহুত ঠাণ্ডা পৰিছে আৰু ইয়াৰ পৰা চেৰাপুঞ্জী যোৱা কথা কিন্তু এতিয়া ৰাইজে কি কৰে বাৰু বুজি নাপাওঁ বহুত ঠাণ্ডা লাগিছে ভাই ইয়াৰ পৰা গোটেই শ্বিলংখন চাব পাৰি এয়া তলত মাতো বহুত ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা পৰিছে গাইস ইয়াৰে পৰা বহুত ডাঙৰ শ্বিলং कितना सोना है सोने जैसा तेरा मन सुन जरा सुन क्या कहते এতিয়া আমি শ্বিলঙৰ মাজেদি একদম পুৰা চেৰাপুঞ্জী গৈ আছোঁ শ্বিলং পাৰ হ'লোঁ আৰু এই ৰাস্তাৰ মাজেদি শ্বিলং মেইন টাউন আছোঁ তাৰে পৰা আমি চেৰাপুঞ্জী যাম চেৰাপুঞ্জীলৈ গৈ আছোঁ চাই থাকক মোৰ ইউটিউব চেনেল JR অফিচিয়েল ডান্স গ্ৰুপ আৰু ইফালে আছে আৰু আগত আমাৰ বাইদেউ ইফালে লক মোবাইল লক অলপ কিবা কৰি দিয়ক এতিয়া আমি জাহাংগীৰৰ লগত চেৰাপুঞ্জী গৈ আছোঁ শ্বিলঙত আছোঁ এতিয়া গৈ আছোঁ চেৰাপুঞ্জী চাই থাকিব জাহাংগীৰৰ ভিডিঅ'টো এয়া চাওক আমাৰ জিটিবা পুৰা গুগল প্লে কৰি চেৰাপুঞ্জী যায় এয়া মামি চাই থাকক ইফালে
মই দেখাম পুৰা এখন বঢ়িয়া এটা প্লেচ মানে মজা লাগছে আৰু আমি ঘৰৰ পৰা মানে ভৱানীপুৰৰ পৰা 5টাত আহিছোঁ আৰু কেইটা বাজে 12টা বাজে এতিয়া আমি শ্বিলং মেইন টাউনত আছোঁ তাৰে পৰা চেৰাপুঞ্জীলৈ গৈ আছে আৰু 2 ঘণ্টামান লাগিব চেৰাপুঞ্জী যাওঁতে তো আমাৰ লগত থাকক আমি চেৰাপুঞ্জী দেখাম আপোনালোকক পাহাৰৰ মাজেদি পাহাৰৰ মাজেৰে আহি আছোঁ মনোমোহা দৃশ্য এইখিনিতে যাব লাগিছে আমাৰ ছোৱালী হাই তানিয়া হাই আৰু কিবা কওঁ ধুনীয়া এয়া আমাৰ টুলা বা টাইনি গেলো ওপৰত আমি ওপৰত উঠি আছোঁ এতিয়া ঘূৰি আছে কিমান ওপৰত গৈ আছে ভূপেন হাজৰিকা ইয়াত ঘূৰি আছে সি মানে ডক্টৰ ভূপেন হাজৰিকা ইয়াত আহি গান লিখিছিলে শ্বিলঙৰে গধূলি এতিয়া গধূলি হোৱা নাই বাৰু হ'ব পিছত লিখিছিল আৰু শ্বিলঙৰে মনালিছা লিংজ ওপৰলৈ উঠি আছোঁ এতিয়া সঁচাকৈয়ে বাৰু পাহাৰৰে একা বেকা ঠাই সন্মুখৰ পৰা দেখক সন্মুখৰ পৰা ভাল হৈছে আহিছে ভাল আইঅ কৃষ্ণ তোমাৰ ভাল ভাত পানী খালা মোৰ ভাল নহয় তোমাৰ ঠিক আছে লাষ্টৰ চেৰাপুঞ্জীত আছে ঠিক আছে এইয়া কলা ডাৱৰ আহি আছে বৰফ আহি আছে আমি দেখি পাইছোঁ এইয়া আমি অনতি পলমে দেখাম এইয়া পালোহি লগতে অলপ পিছত আহি বাজে গৰি নাচে ৰে তামাম ভিৰে ভিৰা চমক দিছে বাজে গৰি নাচে রে বাস স্টপ না বাস স্টপ তো নহয় ট্যাক্সি স্টপ এখান সব ট্যাক্সি বাস নাই এবাৰ আমি চেৰাপুঞ্জী আহি পাইছোঁ আৰু মই গাড়ীৰ পৰা এণ্ট্ৰি ল'ম নামিম আৰু এয়া কাপোৰ চাপোৰ লৈ বিৰাট মস্ত ঠাণ্ডা তো এয়া দেখোন ভি পইণ্ট যিটো বহুত মস্ত ভাল লাগছে এই চাওক কিমান ভাল লাগছে না মজা লাগছে এইটোৱে চেৰাপুঞ্জী আৰু এইখিনি ভি পইণ্ট অলপ খোলাহে হৈছে এইটো এইখিনি চেৰাপুঞ্জী পুৰা কিবা আমি তাৰে পৰা বেলেগ ঠাইলৈ গুচি আহিলোঁ মানে ইফালে আৰু বেলেগ ছাইডত ইয়াতে বহুত এটা সুন্দৰ জাগা আছে আৰু জাগাখিনি আমি আপোনালোকক দেখুৱাবলৈ এটা বিউটিফুল প্লেচ দেখাম এঠানে গৈ আছোঁ ৱাটাৰফল এই যে কিবা এটা জিৰ মাত এটা শুনি আছে না পাই আছে এইটো আচলতে পানীৰ সেয়া পানী পৰি আছে এই পানীৰে মাত এইটো তো চাই থাকক বহুত ভাল লাগিছে ৱাটাৰফল ফালে আৰু ইফালে আমাৰ বাইদেউ আছে এইটো বাইদেউ তানিয়া বাইদেউ আৰু সিফালে কেমেৰামেন আছে মোৰ সেইটো কেমেৰামেন ইয়াতে পানী পৰি আছে এনেকৈ পানী পৰি আছে
তলফালে গৈ আছোঁ, যাই তলফালে দেখুৱাম কি আছে তলত। আমি তলত গৈ আছোঁ লাহে লাহে। তলৰ প্লেচটো আৰু ভাল লাগিব। তো ভিনদেউ যাই আছে, ভিনদেউ একবাৰ ইফালে চাওক, ভাল লাগছে ন তলফালে? তলফালে এই ৰাহুল আগত গৈছে, আমি গৈ আছোঁ এইখিনি ওপৰৰ পৰা তলত আহিছোঁ। তিনিটা চবত কৰি বেছি দেখা পাব লগা বস্তু আছে আৰু বেছি ভাল লাগছে। আৰু এই তলতো আছে, আমি সেই তলত যাম, পুৰা তলত যাম। পানী আহিছে তো এনেকৈ পানী নামি আছে, বৈ যাই আছে, বঢ়িয়া লাগিছে চাই, বহুত মজা লাগিছে। আৰু তলফালে দেখোন এটা সৰু কিবা সেই আছে, মই আপোনালোকক দেখুৱাম তলত লগি যাই। এয়া ওপৰৰ পৰা তলত আহিছোঁ, লাহে লাহে তলত গৈয়ে আছোঁ, ইয়ালৈ গৈ আছোঁ। এনেকুৱা প্লেচ যাই দেখুৱাম। পাঠশালা আহি পাইছোঁ ঘূৰি, আৰু মই টোপনি মাৰি আহিছোঁ না গাড়ীত, সেইকাৰণে গমেই পোৱা নাই পঢ়াইদি পাঠশালা আহি পাইছোঁ। এইবাৰ ভাত খাব যাওঁ, একদম পূৰা গোটেই দিনৰ পাছত এতিয়াই যাই আছোঁ ভাত খাবা। হাতে দেখোন ফটো মাৰিব লৈ যায় তানিয়া। ফাংচন দিছে পুৰা। কাহি কাহি গোল গোল কাহি বোলে।